নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুমণি দেৱীয়ে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ কলিয়াবৰত এখন বিয়া আছে, তাৰ বাবে আহিছোঁ। বাৰু দেখাম বিয়াৰ পৰিৱেশ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই যদি ভাল পায় কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। হাই ফ্ৰেণ্ডছ, বিয়াঘৰ পাই গ'লোঁ। বৰ্তমান আমি বিয়াঘৰত আছোঁ। কলিয়াবৰ হয়, মই কলিয়াবৰত আহিছিলোঁ মোৰ মাৰ ঘৰত আমাৰ বিয়ালৈ বুলি। তাকে আপোনালোককো দেখালোঁ আৰু ইয়াত হুলস্থুলীয়া পৰিৱেশ হৈ আছে। বাৰু পিছত দেখাই গৈ থাকিম। বিয়াঘৰত আছোঁ বৰ্তমান, গৰম লাগিছে, খাই বৈ আজৰি। বাৰু মই খোৱাখিনি মই আপোনালোকক দেখাব নোৱাৰিলোঁ এতিয়া, ইমান গৰম লাগিছে। সেইকাৰণে বাহিৰলৈ অকণ ওলাই আহিছোঁ, ভাবিছোঁ আপোনালোককো দেখাওঁ। এইয়া বিয়াঘৰ। বাৰু দেখাই থাকিম ভিডিঅ'ত মোৰ সবিশেষ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়াই আৰু চাই থাকক আপোনালোকে। বৰ্তমান মানুহ অহাই নাই বাৰু, পৰিয়ালৰ মানুহখিনি আছে। আমাৰ কইনা হাই। কইনা সজাই হোৱাই নাই দেই, ৰেডি হৈ লওক বাৰু, দেখাই থাকিম মই।